মাছৰ পিচটো চাওক ইমান ডাঙৰ এইটো চাওক বহুত ডাঙৰ বিহু বুলি এসাঁজ খাব পাইছা নেকি বিহু বুলি এসাঁজ খাওঁ আৰু ক'ত খাব পাইছা বিহু বুলি আমাৰ মৰমৰ গাঁওখনত তোমাৰ গাঁও এইৰ গাঁৱত আহিছোঁ মানে তোমাৰ দেউতাৰ গাঁও বিহু বুলি এসাঁজ ইফালে চাচু মাই মাংস লৈ আনিছে কি মাংস মাছ চৰি মিষ্টেক হৈ গ'ল ফিচাৰী মাছ আমাৰ লোকেল ফিচাৰী মাছ নিজৰ ঘৰৰ ফিচাৰীৰ মাছ হৈ গ'ল দালি চাউল জহা চাউল আৰু ইফালে আহি গ'ল এতিয়া আচল বস্তুটো লোকেল গাহৰি যিটো আমাৰ বৰত অমাবেদৰ বুলি কয় অমাবেদত তো এইটো হ'ল মচুৰ দালি দি আৰম্ভ কৰিম ভাতত দি ল'ম এইটো কি শাক এইটো বেহৰ শাক এইটো হ'ল বেহৰ শাক সৰিয়হৰ শাক আৰু এইটো হ'ল গাহৰিটো সৰু সৰু পিচ আৰু এইটো হ'ল মাছ মাছটো কি হলত বনাইছে বিলাহীৰ লগত মাছ বনাইছে এইটো কি মাছ এইটো ৰৌ মাছ দেখাই দিওঁ আৰু গাহৰি তেল গাহৰি মাংস খোৱা মজা বেলেগ মাছটো ওলাই লৈছো এতিয়া মাছ বহুত দিছে দেখোন বহুত ডাঙৰ পিচ মাছৰ পিচটো চাওক ইমান ডাঙৰ এইটো চাওক বহুত ডাঙৰ এইটোৱে 200 গ্ৰাম মান হ'ব নেকি জলকীয়া এটা মাছটো ভাল লাগিছে বিহুত মাছে মেইন ফিচাৰী নিজৰ ফিচাৰী তাতে মন্দিৰৰ সমাজৰ এতিয়াহে দেখা দিছে তাতে আছিলোঁ কিন্তু এই ভেলাঘৰ বনাইছোঁ চব ৰাইজক মাতিলোঁ নাখায় অহা নাই আমি 5জন মাইকী মাত্ৰ ভাল না বাকী খবৰ আপোনাৰ অলপ দাঢ়ি চাৰি লৈ অলপ বস্তু লৈছোঁ মই অলপ চুলি বুলি ক'লা হৈ গ'ল দেখোন বাকী খবৰ ভাল আছোঁ কি ভাত দেখা নাই ই গা ধুৱাই নাই এইবাৰে কাম কৰি আহিলোঁ খাইছে বুলি কৈছে দেখোন নুখুচুমে কি খা বুলি কৈছে দেখোন খাই খুচুমে ৰাতিপুৱা খাইছোঁ আৰু খাবি খাওঁ নাখাকে নেকি না খাবই লাগিব ইমান দেৰিকে হ'ল কোনো বোলে ৰাতিপুৱাই ওলছিলিয়ে ওলাইছো ৰাতিপুৱাই পিছে 3 ঘণ্টা লাগিলে কিন্তু গুৱাহাটীৰ পৰা 3 ঘণ্টা হ'লে 9টাত আহিলে কিমান হয় 12টাত আহি পেলাই 12টাত আহি পায় তাত দুমনি বজাৰ সোমালোঁ সেইকাৰণে দেৰি হ'ল অলপ আধা ঘণ্টামান গ'ল আধা ঘণ্টা অলপ বেছিয়ে গ'ল দুমিনিট আমিতো সেইকাৰণে সোনকালে আহিলোঁ গৌতম পাটকাৰো মাগিলোঁ না আহিলোঁ তাৰ কাৰণে ঐ একবাৰ গাড়ীখন আহিল ৰাহুলে হৈ পাই গ'ল এইবিলাক দুৱাটো লৈছে যে মাছটো ভাল লাগিছে একদম বিৰাটে ভাল লাগিছে যিহেতু লোকেল ফিচাৰী নিজৰ ঘৰৰে পিচটো বহুত ডাঙৰ আছিল নিজৰ ফিচাৰী যেতিয়া টেষ্ট বহুত হৈছে মানে অলপমান দিওঁ অকণমান দি দিয়া হৈ যাব আৰু নালাগে আৰু অলপ দিলে মোৰ এইখিনিয়ে হৈ গ'ল মোৰ এইখিনিয়ে ভাত হৈ যাব
নতুন চাউল কাৰণে এনেকুৱা আছে নতুন যে ধৰে জানে আনি আমি দিনে দেখাইছি বোলে ভাত দিবা তুমি ভাত দি অঁ তাতে খালি ইয়াতে খাব পাৰিলি হয় অঁ নাখায় তাকছে আৰু টান বাঢ়িলে মই এটা খাম চেপা আছে ৰ ইয়াতে খালি আছে। পাৰ অলপ খাই গোন্ধটো ভাল হৈছে খাই অঁ জিতা হৈছে সৰিয়হ শাকটো গোন্ধাই পানী বহুত যাই আছে আজি অঁ হৈছে অলপ হৈছে আলু আছে নাই আলু আলু ইবাৰ নাই ঘৰত হোৱাই নাই লেপৰ পৰাই লৈ যায় উম ৰুইছিল কালতে মৰিল সৰু সৰু নাই টান দিবা আলু নাই গৌতমে বাচিছিল কালি মই খাব নিম না সেইদিনা ভোলা আৰু সি হেৰি একপালাই পৰা নাই ভোলা আৰু গৌতমে ভাগাতে এই জলকীয়া আছে জলকীয়াটো কুমলীয়া মই তিনিটা খালোঁ মই দুটা জ্বলা সৰু সেইটো খোৱা এইটো খোৱাচোন নহ'লে মোৰ পিছে দিছে ইয়াতে দিছে গেপি নহয় ময়ে দিছিলোঁ বাই তাৰমানে বস্তুটো সৰু নিচিনা ওলাই সেইকাৰণে দিলোঁ আৰু এই লোকেল কাৰণে দিছোঁ হা কুকুৰেটো দিলেই গাহৰি মজা তেল আৰু ইফালে তাইও খাই আছে পুৰা কেনেকৈ লাগিছে ভালে ভাল লাগিছে লোকেল চব্জি বিহু বুলি এসাঁজ আৰু কিবা ভিডিঅ' কৰি আছে একো নহয় খালি মাহঁতে খাই আছে ফালে জেঠিয়ে দালি ভাত দাইল খাম দেখি তাই নাখায় ভাত দালি খাব না এইফালে মোৰ খাই আছে খোৱা খোৱা মাংসটো খোৱা হ'ব লাগে বোলে অলপমান নালাগে দিওঁ। দে মোক দালি মোকে অলপমান দিওঁ মোক নালাগে নাই মোক মোৰ হৈ গৈছে চুমুই পেলাই খাই এইখিনি প্ৰায় মোৰ শেষ হ'ব হ'ল আৰু কাঁহীটো মই ভাত লোৱা নাই একবাৰ যিখিনি দিছে এইটোৱে মোৰ কাৰণে যথেষ্ট হৈ গৈছে বাচন যোৱাটো ইয়াতে কৰি ধৰি আহিছোঁ ন ভিতৰতে পথাৰত গৰু কেইটা আছে বোলো 8টা হ'ল 8টা আছে এতিয়া 6টা আছিল এতিয়া আৰু 2টা বাঢ়িল না অঁ জুলুমি হৈছে আমি একবাৰ খালাত না কয় সেইকাৰণে শেষ পুৰা শেষ